কেইটা ভাল পাইছা? 5টা। यही ना। तो हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल नूर डेविड ब्लॉग। तो आशा करूँ আপোনালোকে সবে ভালে আছে। অইন দিনৰ দৰে আপোনালোকক স্বাগতম জনালোঁ মোৰ চেনেললৈ। তো ব্লগ তেলটো ভৰাই লওঁ, তাৰপিছত আপোনালোকক এনেকুৱা এটা বস্তু দেখাম ন আজি বহুতে ভাল লাগিব। তো আমাৰ ইয়াতে ৰেটটো হ'ল 96.3। গাইজ বস্তুটোৰ নাম হ'ল তাজমহল হাতীগড় খানকাৰ ওচৰত। তাজমহলটো বহুত ভাল কৰি দেখুৱাৰ চেষ্টা কৰিম আৰু হিষ্ট্ৰীও কোৱাৰ চেষ্টা কৰিম। তো তাৰ আগত বলক যোৰাবাটৰ পৰা ঘূৰি আহোঁ, আমি অলপ ঘূৰি চুৰি আহোঁ, অলপ বাইক ৰাইড লৈ আহোঁ, তাৰপিছত আপোনালোকক তাজমহল খাম। তো বলকচোন আমি যাওঁ অলপ যোৰাবাটৰ সেইটো চাইডে দি ঘূৰি আহোঁ। আৰু এটা কথা গাইজ, আপোনালোকে ভালে থাকিব আৰু যিবোৰে নতুন আহিছে গাইজ সাবস্ক্ৰাইব কৰি দিব। মেইন সাবস্ক্ৰাইব কৰিলে নটিফিকেশ্যন সবৰ আগতে আপোনাৰ ওচৰত যাব। আৰু क्या सोच है रे तेरी, मानना पड़ेगा। আৰু এটা কথা গাইজ, গুৱাহাটী মানে হ'ল জাম। তো চাৰিও চাইডে জাম আৰু এনেকুৱা ৰ'দৰ মাজত জামত থাকিলে তো জানে কি অৱস্থা হৈ যায়। তো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰোঁ গাইজ। জাম চাই আৰু এটা কথা মনত পৰিল, এনেকুৱা জাম যদি গাঁৱৰ মানুহ আহে গুৱাহাটীত তেতিয়া দেখা পালে সিহঁতৰ ভাল লাগে, কিন্তু আমাৰ অভক্তি লাগি গৈছে। আৰু আপোনালোকে যেতিয়া ছাপোৰ্ট কৰিব তেতিয়া আশা কৰোঁ ডাইৰেক্ট ৰিয়েলি তাজমহল দেখাম। बहुत तेज हो रहा है, बहुत तेज हो रहा है। আপোনালোকে যদি যোৰাবাটৰ এইটো চাইডে আহে তো অলপ চাই চিন্তি গাড়ী চলাব। বহুত টানাল আৰু এতিয়া গাড়ীৰ ৰাস্তাটো বহুতেই বেয়া হৈছে ন, তো সেইকাৰণে অলপ চাই চিন্তি চলাব। তো বলকচোন অলপ যোৰাবাটৰ ভিউ চাই আহোঁ আপোনালোকক লগত লৈ কিনে। আৰু গাছ সন্মুখত দেখা পাইছে নহয় সৰু ছোৱালীৰ কি খেলনা বস্তু। তো আপোনালোকৰ যদি ভাল লাগে যোৰাবাটৰ পানী এইটো চাইডৰ আহি কিনে তো কিনি কিনে লৈ যাব ন, সৰু ছোৱালীৰ কাৰণে ভাল লাগিব, খেলি থাকিব চুইমিং পুলৰ দৰে। তো ভিউ চাইছে না পুৰা পাহাৰৰ মাজেদি যাই আছে, ৰাস্তাটো সেনেকুৱা লাগি আছে আৰু কি মজা ভিউ, মনটো ভৰি গৈছে। এই ৰ'দৰ কাৰণেও পুৰা হাত চাত পুৰা জ্বলি যাই আছে, কিন্তু ভিউ চাই কিনে এইবোৰ মনতে পৰা নাই, ভাল লাগি গৈছে মনটো, বহুতেই ভাল লাগিছে ভিউটো চাই কিনে। তো আৰু গাইজ টানেলগিলা বহুত মজা লৈ কিনে বহুতেই ভাল লাগে টানেলগিলা। আৰু এটা কথা গাইজ, আমাৰ কেইদিনমান আগতে কিশোৰ দা ডেথ হ'ল। তো কিশোৰ দাৰ চিৰ আত্মা যাতে শান্তি পায়, তো তাৰে কামনা কৰোঁ, আপোনালোকেও কামনা কৰক। বহুতে দুখৰ খবৰ আৰু আমাৰ অসমখন খালি মৰাৰে খবৰ হৈ আছে। কেইদিনমান আগত গাইজ আমাৰ মণিপুৰত পাহাৰ ভাঙি কিনে কিমান যুৱ ডেকা আৰ্মিসকল মৰিল আৰু তাৰপিছতে আমাৰ কিশোৰ দা মৰি গ'ল। তো তাৰ কাৰণে বহুত বেয়া খবৰ। তো চবৰে যাতে চিৰ আত্মা শান্তি পায় তাৰে কামনা কৰোঁ আমি। তো গাইজ আমি অতি শীঘ্ৰেই মানাসৰ ৰাইডৰ প্লেনিং বনাই আছোঁ লগৰবোৰে চবেই মিলি কিনে। তো আমি অতি শীঘ্ৰেই মানাস যাম, কিজানি নেক্সট ভিডিঅ'টো মানাসৰ আহিব পাৰে, নহ'লে তাৰ পিছৰ ভিডিঅ'টো মানাসৰ আহিব। তো আমি প্লেনিং বনাই আছোঁ। আৰু যোৰাবাটৰ টাৰ্ণিংগিলা চাইছে ন গাইজ, কি মজা। তো আপোনালোকে চাই থাককচোন। আৰু মানাস যাম সেইটো ভিডিঅ'টো পোৱাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব মাৰি দিব, যাতে আপোনালোকৰ চবৰ ওচৰতে নটিফিকেশ্যনটো আগতে আহে। তো গাইজ দেখা পাইছে ন আগত কি মজা ভিউ, চালে মনটো কিবা এটা ভাল লাগে। তো আমি আৰু বেছি দূৰ নাযাওঁ, আগৰ পৰা ঘূৰি আহোঁ। তো আপোনালোকক ডাইৰেক্ট তাজমহলত লগ পাই আছোঁ। তো চাই থাককচোন লাষ্টলৈকে ভিডিঅ'টো, বহুতেই ভাল লাগিব। গাড়ীখন তাতে পাৰ্কিং কৰি থৈ দিলোঁ আৰু আপোনালোকে চাওকচোন কিবা দেখা পাই আছে নেকি। আজি বহুতে ভাল লাগিব, বলক ওচৰৰ পৰা উল্টাই ভিতৰে বাহিৰে সব পিনিৰ পৰা তাজমহলটো দেখাই আছোঁ। क्या बात है सर, क्या बात, ये बात है। अरे सर
তো গাইছ এইটো হ'ল আমাৰ অসমৰ মিনি তাজমহল গুৱাহাটীত হাতীগাঁৱত অৱস্থিত হৈছে তো এইটো কাহিনীটো কৈ আছোঁ আপোনালোকে লাষ্টলৈকে চাই থাকক অলপ পিছত কৈ আছোঁ কাহিনী তো গাইজ বাহিৰৰ পৰা তো চালে এতিয়া বলক ভিতৰৰ পৰা আমি চাই আহোঁ ভিতৰত কেনেকুৱা তো বলক তো গাইজ বলক ভিতৰত যাওঁ আৰু কাহিনীটো কৈ আছোঁ এইটো ছ'চিয়েল মিডিয়াৰ হাতীগড় তাজমহল এইটো হ'ল হজৰত মুৰ্তাজা আলী শ্বাহ শ্বৰীফৰ স্মৃতিৰ সাজু হোৱা এটা দৰগাহ হয় মাজাৰ হয় তো তাৰ 3টা পুত্ৰই বনাইছে তাৰ ডক্টৰ জাকিৰ হুছেইন মেহতাব হুছেইন ছাফিৰ হুছেইন 3জনে বনাইছে বাপেকৰ উদ্যোগত তো এইটো মাজাৰ হয় তো 3টা পুত্ৰ এইটো তাজমহলটো বনাইছে যিখিনি পাৰে 40% মান কাম হৈছে তো যেতিয়া আৰু 60% হ'ব তেতিয়া একদম ভাল লাগিব আৰু চাৰি সাইডত 4টা মিৰাৰ দিয়া নাই মিৰাৰটো দিলে বহুত ভাল লাগিব দেখাত একদম হসাহসিৰ দৰে হ'ব তো গাইজ যিখিনি পাৰো কলো তো এইটো হ'ল পুৰা ভিউ তাজমহলৰ সন্মুখৰ তো চাইলক সন্মুখৰ ভিউটো আৰু সাইডত ভিউ তাৰলৈকে মাটি হয় তাৰলৈকে যদি যেতিয়া ফুল গছ ৰুব তেতিয়া আৰু বহুত ভাল লগা হ'ব তো এইটো হ'ল সাইডৰ ভিউ তো আপোনালোকে চাই থাককচোন গাইজ বহুত যিখিনি গাইজ জানো আৰু সেইখিনি কৈ দিলোঁ আপোনালোকে যদি আৰু কিবা জানে তো কমেণ্টত জনাই দিব তো এইখিনিয়ে গাইজ তাজমহল চাব আহিলোঁ তাজমহল চাই আহি কিনে চালোঁ চোৱা হ'ল গোটেইখিনি চালোঁ চাই কিনে কেইটামান বাবুক লগ পালোঁ সিহঁতেও তাজমহল চাব আহিছে আৰু এইটো বাবুৰ হাতটো চাওকচোন একবাৰ দেখাই দিয়াচোন হাতটো তাজমহল চাব আহিছোঁ বহুত এই তাজমহলৰ ফেন হয় হাত চাত কাটি লৈছে ছোৱালীৰ কাৰণে कौन है ये लोग कहाँ से आते हैं S+A এছ দি কাৰ নাম তোমাৰ নাম সামিনা সামিনা আৰু এ দি এডিমুর কি হয় নাম আজিজ চাওক গাইজ এতে চাব পাৰে ঘা হৈ গৈছে এইটো হ'ল লাভ গুৰু এই ইমান সৰুতে কেইটা ভাল পাইছা পাঁচটা यही नहीं अभी और सुनिए বাপৰে নামকেইটা কৈ দিয়াচোন পাঁচটাৰ সামিনা উমাকাঞ্চুম বানেসা সুরিয়া সোনিয়া তো গাইজ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিখিনি পাৰোঁ গাইজ আপোনালোকক বুজোৱাৰ চেষ্টা কৰিলোঁ দেখুৱাৰ চেষ্টা কৰিলোঁ তো আজিৰ কাৰণে বাই বাই নেক্সট ভিডিঅ'ত আৰু লগ পাম তো বাই বাই